সুইডিলি লাইট জ্বলা এখন বিশেষ মিৰৰ ৯,০০০ টকীয়া এই মিৰৰখন আপুনি লাভ কৰিব মাত্ৰ ৪,৫০০ টকাত। এখন মাৰ্কেটৰ দাম আছে ৯,০০০ টকা, কিন্তু আমি 50% ডিছকাউণ্টত দি আছোঁ বিহুৰ উপলক্ষে মাত্ৰ ৪,৫০০ টকা। মাত্ৰ ৪,৫০০ টকা এইখন। ৭,০০০ টকীয়া মিৰৰ লাভ কৰিব মাত্ৰ ৩,৫০০ টকাত। ইয়াৰ বজাৰ মূল্য আছে ৭,০০০ টকা, মাত্ৰ ৩৫০০ টকাত দিছোঁ ৬ মাহ ৱাৰেণ্টিৰ সৈতে। ৰঙালী বিহু উপলক্ষে এতিয়া বাম্পাৰ অফাৰ আগবঢ়াইছে লখিমপুৰৰ KK ফাৰ্নিচাৰে। আহক আমি বিহুৰ কাৰণে এটা বাম্পাৰ অফাৰ দিব ওলাইছোঁ আৰু KK ফাৰ্নিচাৰৰ পৰা। এই বিশেষ মিৰৰখন ক্ৰয়ৰ ক্ষেত্ৰত আপুনি পাব ৫০% ৰেহাই, মানে 50% ডিছকাউণ্টত দিছোঁ। যিহেতুকে ধৰক মাৰ্কেটত সুধিও চাওক হয়নে নহয় দামটো, এইটো ৰেটত ৰাইজৰ কাৰণে আগবঢ়াই দিছোঁ। আৰু গতিকে যদি কোনোবাই ভাবে বোলে মই নেটতে চাই ল'ব পাৰে বা মই দোকানত সুধি ল'ব পাৰে, তাৰ পাছত আমাৰ ইয়ালৈ আহক। এই ৰেটটোত বেলেগে দিব পাৰে নে নোৱাৰে এবাৰ নিজে বিবেচনা কৰি চাই আহক। এই বিশেষ মিৰৰখনত আপুনি পাব মাল্টি কালাৰ লাইটিং, টাচ স্ক্ৰীন, হিউমেন সেন্সাৰৰ লগতে ৬ মাহৰ ৱাৰেণ্টি সুবিধা। এখন অভেল টাইপ মিৰৰ, টাচ স্ক্ৰীনৰ হয় আৰু ইয়াত কেইবাটাও কালাৰ হয়। কোনটো নিজৰ পচন্দমতে লাগে ল'ব পাৰিব। অলপ আন্ধাৰত এইটো লাইটত বেছি ভাল হয় আৰু মাইকী মানুহৰ কাৰণেতো এটা বহুত ভাল বস্তু এইটো। আৰু কোনোবাই যদি ভাবে বোলে নহয় স্পেচিয়েল গিফ্ট কাৰোবাক দিব লগা আছে, ইয়াৰ এখন দিব পাৰে। এইখন হিউমেন সেন্সাৰ হয়, অভেল টাইপ আছে আৰু আপোনাৰ সন্মুখত হাতখন দিলে নিজে জ্বলি যাব আৰু আঁতৰি আহিলে সি নিজে নুমাই যাব। এইখন আমাৰ বেচিনৰ সন্মুখত বিশেষকৈ বহুত প্ৰয়োজনীয় বস্তু হয়, কিয়নো হাতটো লেতেৰা হৈ থাকে, ধুবলৈ যাওঁতে লাইটটো দিব নোৱাৰি। আৰু বেচিনৰ ওচৰত নিজে গৈছে, নিজে জ্বলি যাব, নিজে অফ হৈ যাব। এইটো হাতটো এনেকৈ সন্মুখত দিলেই জ্বলি যাব। আপুনি খোৱা হাতটো যদি বেচিনৰ ওচৰত এনেকৈ দি দিয়ে সি জ্বলি যাব। হাতটো চুব নালাগে, আৰু হাতটো ধুই আপুনি আঁতৰি আহিলে নিজে বন্ধ হৈ যাব। এইখন অভেল টাইপ হয়, প্ৰত্যেকটোৰে তিনিটা কালাৰ আছে। এইখনৰ বজাৰ মূল্য ৬,৪০০ টকা, আমি দি আছোঁ মাত্ৰ ৩২০০ টকা। ছেম চব টাচ স্ক্ৰীণ হয়, ৬ মাহ ৱাৰেণ্টি হয় চব। ইয়াৰ বজাৰ মূল্য আছে ৭,০০০ টকা, আমি মাত্ৰ ৩৫০০ টকাত দি আছোঁ 50% বাম্পাৰ অফাৰ এইটো। আৰু এখন আছে এইটো আপেল ডিজাইন, ইয়াৰ বজাৰ মূল্য আছে ৮,০০০ টকা, আমি মাত্ৰ 4,০০০ত দি আছোঁ। ইয়াৰো কালাৰ আছে, প্ৰত্যেকটোৰে কালাৰ আছে। এই ফাৰ্নিচাৰখনত আপুনি পাব ভিন্ন ষ্টাইলৰ ডাইনিঙৰ 3D গ্লাছ, লগতে এইবোৰ ডাইনিঙৰ গ্লাছ আছে আৰু আমাৰ এইবোৰ মূৰ্তিবোৰো আছে। যদি এইবোৰ 3D গ্লাছ বুলি কয়, চব 6-3 গ্লাছ ডাইনিঙৰ আছে, ভেৰাইটিছ আৰু আছে। এখন গ্লাছ দাঙিবই নোৱাৰি কাৰণে এনেকৈ ৰাখি দিছোঁ। আৰু এনেকুৱা গ্লাছ আৰু বহুত ডিজাইনৰ আছে, বেলেগ বেলেগ কালাৰত। বোলে এইটো ফুল নালাগে, বোলে বেলেগ আপোনাৰ গ্ৰেনাইট টাইপত লাগে, বোলে নহয় ধাৰী ডিজাইনত লাগে, বোলে ফুলৰ ডিজাইনতে লাগে, আছে বহুত আছে। আৰু এতিয়া আৰু দেৰি কিয়, আজি আহক লখিমপুৰৰ KK ফাৰ্নিচাৰত আৰু সজাই তোলক আপোনাৰ সপোনৰ ঘৰখন। আমাৰ ইয়াতে আৰু এটা সুবিধা আছে, আমি অসমৰ যিকোনো জেগাতে আমি ডেলিভাৰী কৰাব পাৰিম, খালি আমাক ফোন কৰিলেই হ'ল। আপুনি অসমৰ যিকোনো জেগাৰ পৰা বিচাৰক, আমি দিব পৰা সুবিধাটো আমাৰ আছে। গতিকে আপোনালোকৰ প্ৰয়োজন হয় যদি ফোন কৰিব। যোগাযোগৰ ঠিকনা KK ফাৰ্নিচাৰ, গাৰ্লছ ৰোড, লখিমপুৰ। যোগাযোগ কৰক স্ক্ৰীনত দিয়া নম্বৰত। এইবাৰ যদি বিহুত কিবা এটা নতুন বস্তু ল'ম বুলি ভাবিছে বা কাৰোবাক গিফ্ট দিম বুলি ভাবিছে, মানে নতুন কিবা এটা ল'লে মনটো নিজকে ভাল লাগে। গাৰ্লছ ৰোডতে আমাৰ দোকান আছে KK ফাৰ্নিচাৰ, অপজিট শিৱম চুপি ৰাস্তাটো। আৰু ইফালে আপোনাৰ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰীৰ পৰা আহিলে সোঁ মাজতে হয়। আহক এবাৰ আহি চাওক, যদি ভাল লাগে লৈ যাওক। আৰু অফাৰটো আপোনালোকে গ্ৰহণ কৰিব বুলি আশা কৰোঁ। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।